Hello guys, welcome back to my flash long vlog. আজি মই আছো পেহিয়াতৰ ঘৰত পেহি লৰাটোৰ বাৰ্থডে। আজিৰ দিনটোত কি হয় লৰাটোক কেক কাটা ৰন্ধা বৰা আলহী সকলো মই আপোনালোকক দেখাই থাকিম। আপোনালোকে চাই থাকিব দেই ভিডিওটো। ভাল লাগিলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব চেনেলটো। থ্যাংক ইউ। এয়া মই ফাৰ্স্ট খাবলৈ ওলাইছো নিমু পানী মৰ্নিং চাই লওক বাৰ্থডে বয় আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ লগত কথাত ব্যস্ত লিখা আছে হেপী বাৰ্থডে ছাতৰ ওপৰত এইফালে তলৰ পৰা ওপৰৰ পৰা চাই লওক এইফালে বাৰ্থডে যোগাৰ কৰি আছে মাছ ধুই আছে এইফালে মছলা পাতি যোগাৰ কৰি আছে আদা ৰসুন এইফালে বিলাহী চিলাই থৈ দিছে এইফালে বহাই দিছে দাইল বহাই দিছে আৰু আলু বইল হ'বলৈ দিছে এইফালে মাটন ৰাখি থৈ দিছে এটা থুবা নাই থুব আৰু এইফালে এইজনী ইটানে ব্ৰাছ কৰিছে চাওকচোন এইফালে সকলো ভিডিওটো মই আগলৈ দেখাই থাকিম আপোনালোকে চাই থাকক দেই এইফালে বাৰ্থডে বয় কলেজ যাব ওলাইছে পৰীক্ষা আছে কলেজৰ পৰা আহি কেক চেক কাটিব আকৌ বাই বাই বাৰ্থডে বয়ৰ ভনীয়েক আৰু বেষ্ট ফ্ৰেণ্ডে কথা পাতি আছে কিবা এইফালে হৈ গ'ল মাটন এইটো মাছৰ মাথাৰে কিবা জ্বলা বনাইছে ঝালমুড়ি বুলি কয় এইফালে বনাইছে পোলাও এইফালে আলু ভাজি এইফালে ডাইনিংবোৰ পাৰি দিছে আলহী আহিব ধৰিছে আৰু খাব ভাত দিব এইজনীক চাওক বাৰ্থডে বয়ৰ ভনীয়েক এইফালে বাৰ্থডে বয়ৰ ভনীয়েৰ ফ্ৰেণ্ড এজনী চিষ্টাৰ বেষ্ট ফ্ৰেণ্ড এইফালে আমি ভাত খাবলৈ ল'লোঁ ভাতত আছিলে দাইল ভাত শুকান ভাজি চালাড মাছ মাংস এনেকৈ ভাতটো খাব ল'লোঁ এইফালে কেক কাটিবৰ কাৰণে ডেক'ৰেশ্যন কৰি উঠিলে এইটো ডেক'ৰেশ্যনটো চাই লওকচোন কি ধুনীয়া লাগিছে এইফালে বক্স বজাই আছে এইফালে ডেক'ৰেশ্যন চাইটক হেপী বাৰ্থডে কেক কাটিব ওলাইছে আপোনালোকে চাই থাকক Happy birthday to you. Happy birthday, dear Jitu. Happy birthday to you. এইফালে বাৰ্থডেৰ কেকটো কাটি মোক সকলোকে অলপ অলপ ভগাই দিবলৈ দিলে তাকে মই কাটি আছো এইফালে আকৌ গায়ক মাতিছে কুমাৰ ধন ভিডিওটো এইখিনিতে শেষ কৰিলোঁ বাই বাই ভিডিওটো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব প্লিজ থ্যাংক ইউ বাই